গীতা ভাগবত ধর্মর সূত্র নাম দেবর রুদ্র দৈব কিরণ চরণে করো প্রণাম গুরু শ্রীমন্ত গুরু হর ভক্ত প্রাণী রাইজগামী ওয়াতি পাই জানামি বহুমুখী হম ওয়াতি পাই জানামি বহুমুখী হম পুত্র কুলে লই ব্রাহ্মণী হন আর অন্যফালে ব্রাহ্মণে কি করিলে গণকে কবাকি আনে ও কিসে আই তোমালোকৰ সন্তানটি গণনাৰ কাৰণে মোক নিমন্ত্ৰণ দিছিল মই আহি উপস্থিত হলো পিছে সকলো যোগাৰ হৈছে নে গণনাৰ সকলো যোগাৰ দিছে পিছে হেৰি নহয় ফলি এখন আৰু পেঞ্চিল এডালো লাগিব সেইখিনিও দিছে নে তেনেহ'লে মই গণনাত বহিব পাৰো আপোনালোক আছে ব্ৰাহ্মণস্থলীৰ গণনা খাবা ভালকে বহি থাকক মই গণনাখন আৰম্ভ কৰিম আৰু আপোনালোকে ভালদৰে ফলি যাব তে মই আৰম্ভ কৰোঁ গণনা
পিছে আই তোমালোকৰ পুত্ৰ সন্তানটি জন্ম নক্ষত্ৰ গণি পঢ়ি চাই সেই পুত্ৰগোটৰ নাম ৰাখিলো মই সুখধ্বজ। আই পুত্ৰগোটৰ নাম ৰাখিলো মই সুখধ্বজ। পিছে আই বৰ্ণনা সকলো ভালেই পালো, কিন্তু আই এটা বৰ দুখৰ কথাও পালো। কি জানে আই? 12 বছৰ বয়সত পুত্ৰ সৰ্পইদং দিব। আই 12 বছৰ বয়সত পুত্ৰ সৰ্পইদং দিব। আৰু আই মনত ৰাখিব, পুত্ৰৰ লগত পিতৃও, পুত্ৰৰ লগত পিতৃও এই বুজাই বঢ়াই কৈ গল গৃহ কয়া। পুত্ৰ কোলে লৈ ব্ৰাহ্মণী, পুত্ৰ কোলে লৈ ব্ৰাহ্মণী। সেই স্বামী চাচোন চা, ইমান দিনে পুত্ৰ কন্যা সন্তানৰ মুখ দেখা নাছিলো, ভালেই আছিল। অকণমান দুখ পাইছিলো, কষ্টও পাইছিলো, কিয়নো সতী সন্তান নোহোৱা ব্যক্তিসকলেহে জানে জীৱনটো কিমান কষ্টকৰ হয়। মোৰো হৈছিল স্বামী, এটা কন্যা সন্তানে হওক বা যদি পুত্ৰ সন্তানে পালো হয়, কিমান যে সুখী হলো হয়। আৰু এতিয়া প্ৰভুৱে কৃপা কৰি এই পুত্ৰ সন্তানটি দিলে। এতিয়া আকৌ কনকে কৈ থৈ গল 12 বছৰ বয়সত হেনো স্বামী পুত্ৰ দুয়োজনকে হেৰুৱাব লাগিব। সেয়া কেনেকৈ হব স্বামী? ইমান দুখ মই কেনেকৈ সহ্য কৰিম স্বামী? স্বামী, স্বামী নাপাই থকা বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বৰ কষ্ট স্বামী, বৰ কষ্ট। বাচ্চা নাই নাই, মোৰ বাচ্চাৰ একো হব নোৱাৰে। মোৰ বাচ্চাক সদায় মই বুকুৰ মাজতে ৰাখিম। সেই বাচ্চা তুমি হলে আমাৰে মৰমৰ, দুখে দুখে প্ৰতিটো জনমৰে, দুখৰ মাজত আহি সুখ আনিলা, বুকুৰ মাজত মৰম খুৱাই দিলা।
শুনকচোন বাৰু ৰাইজ আজিকালি কৰি পুত্ৰ বাঢ়ি বাঢ়ি গৈ 12 বছৰ বয়স হ'ল আৰু যিদিনাখনি 12 বছৰ বয়স সম্পূৰ্ণ হ'ব সেইদিনাখনি ব্ৰাহ্মণীয়ে নিজৰ গিৰিয়েকক চাই কৈছিল স্বামী